নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল শব্দ দ্য উইনাৰ। মানুহে জীৱনত কয় নহয় যে যি কামেই কৰা লাগিলে সেয়া মনেৰে কৰা, আৰু মনেৰে কৰিলে যেনেকুৱা কাম হ'লেও সফল হ'বই। আৰু এই ভিডিঅ'টোতো মই আজি কেইটামান মোৰ মনৰ কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব লৈছোঁ। নিশ্চয় ভিডিঅ'টো চাই আপুনি ভাল পাব। আজি তেন্তে ব'লকচোন ভিডিঅ'টো এটা সৰু কাহিনীৰে আৰম্ভ কৰোঁ। কাহিনীটো হৈছে এজনী 8 বছৰীয়া সৰু ছোৱালীৰ। ছোৱালীজনীৰ হাতৰ আখৰ একেবাৰে বেয়া। স্কুলতো ছোৱালীজনীৰ পঢ়াৰ একেবাৰেই মন নাই, বা সমনীয়াৰ লগত কথা পাতি থাকে বা খিৰিকীৰে বাহিৰলৈ চাই থকা স্বভাৱৰ। আৰু এইবোৰ দেখি শিক্ষকসকলে কেইবাবাৰো তাইক সকীয়াই দিলে, কিন্তু ছোৱালীজনীৰ স্বভাৱৰ একো সলনিয়ে নহ'ল। সেয়ে প্ৰধান শিক্ষকে এদিন মাক দেউতাকলৈ এখন চিঠি লিখিলে, আৰু চিঠিত লিখিলে যে আপোনাৰ ছোৱালীজনী মানসিক বিকাৰগ্ৰস্ত। মাক দেউতাকে তেওঁৰ ছোৱালীজনীৰ এনেধৰণৰ মন্তব্য দেখি আচৰিত হ'ল, আৰু লগে লগে মাকে তাইক এজন মনোবিশেষজ্ঞৰ ওচৰলৈ লৈ গ'ল। আৰু সেই মনোবিশেষজ্ঞজনে ছোৱালীজনীৰ গতিবিধি নিৰীক্ষণ কৰি কিছু সময় পাছত ৰুমৰ পৰা মাকৰ লগত কথা পতাৰ চলেৰে বাহিৰলৈ ওলাই আহিলে। আৰু সেই সময়তে মনোবিশেষজ্ঞজনে ৰুমটোত এটা ৰেডিঅ' বজাই থৈ আহিছিলে। আৰু যেতিয়া সিহঁতে বাহিৰলৈ আহিলে, ছোৱালীজনীয়ে সংগীতৰ তালে তালে, সেই ৰেডিঅ'ত বাজি থকা সংগীতৰ তালে তালে পায়চাৰি কৰিব লাগিলে। আৰু মনোবিশেষজ্ঞজনে খিৰিকীৰে এই পৰিঘটনাটো চাই আছিলে। আৰু লগে লগে ডাক্তৰজনে মাকক ক'লে যে আপোনাৰ ছোৱালীজনী মানসিক বিকাৰগ্ৰস্ত নহয়, বৰং এগৰাকী ভাল নৰ্তকীহে। আৰু ডাক্তৰজনে মাকক পৰামৰ্শ দিলে যে ছোৱালীজনীক এখন নৃত্যৰ স্কুলত ভৰ্তি কৰাব লাগে। আৰু সেই পৰামৰ্শ মতে মাকে ছোৱালীজনীক প্ৰতি সপ্তাহে এখন নৃত্যৰ স্কুলত নিয়াৰ চেষ্টা কৰিলে। আৰু আপোনালোকে জানি আচৰিত হ'ব, সেই ছোৱালীজনীয়ে ডাঙৰ হৈ বিখ্যাত ৰয়েল বেলেট স্কুলত নিজাৰ পৰিশ্ৰমেৰে এটা কোম্পানী, নৃত্য কোম্পানীৰ গঢ় দিলে, আৰু তাইৰ প্ৰযোজক হ'ল। আৰু এনেধৰণৰ তাই বহুতো খ্যাতি লভিবলৈ সক্ষম হ'ল। এটা সৰু কাহিনীয়ে আমাক বহু কথাই শিকাই থৈ গ'ল। জীৱনত যিয়ে কৰক লাগে নিজৰ মনৰ পৰা কৰক, আৰু মনে বিচৰাটো কৰক, আপুনি সফল হ'বই। আৰু কাৰোবাৰ হেঁচাত পৰি বা কাৰোবাৰ প্ৰৰোচনাত পৰি কেতিয়াও নকৰিব। আৰু যিয়ে কাম কৰক লাগিলে সেয়া ভাবি চাব, এশবাৰ ভাবি চাব যে কামটো আপোনাৰ অন্তৰে কৈছেনে কৰিবলৈ। যদি কৰা নাই তেন্তে সেই কামটো নকৰিব। তেন্তে নিজৰ মনেৰে কাম কৰি যাওক, আপুনি সফল হ'বই। জীৱন জিন্দাবাদ। ধন্যবাদ।